হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আজি মই এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ। এইটো আমাৰ বিহু ঘৰটো হয়। তাৰপিছত বিহু ঘৰটো হয় আৰু এয়া মই খুৰীহঁতৰ ঘৰত ভাত খাবলৈ গৈছিলোঁ। মানে আজি দুপৰীয়া সাঁজটো যিটো খুৰীহঁতৰ ঘৰত খাব দিলে, তাৰপিছত এনেকৈ ভাত খাবলৈ গ'লোঁ। এনেকৈ আছিলে, বেছি একো নাছিলে। তাৰপিছত ভণ্টিয়ে ক'লে ফটো উঠিম বুলি, তাৰপিছত গ'লোঁ ফটো উঠিবলৈ বুলি আমি পথাৰত। তাৰপিছত এয়া পোলাও বনাবৰ কাৰণে মই কিবাকিবি কাটিলোঁ। কাটি পেলাই পোলাও বনালোঁ আৰু চাওকচোন, খুলি দিয়াৰ লগতে গোটেই ধোঁৱা আহি গৈছে। তাৰপিছত এয়া পোলাও বনাই কৰি মাংসও বনাব গ'লোঁ। তাৰপিছত মাংস বনালোঁ, যিহেতু মাও বেলেগকৈ বনাইছে, ময়ো বেলেগকৈ বনাব লগা হৈছে। আৰু এয়া পোলাও মাংস ৰেডি হৈ গ'ল। তাৰপিছত আমি এনেকৈ খালোঁ, খাই ল'লোঁ। খাই পেলাই এয়া পিছফালেই বহিছোঁ, জুইৰ ওচৰতে বহি পেলাই খাই লৈছোঁ। আৰু খাই বৈ পেলাই এনেকৈ পিঠা বনালোঁ অলপ। মানে মাও বনাই আছিলে, তাৰপিছত ময়ো ক'লোঁ এটা বনাওঁ বুলি। তাৰপিছত মাও এনেকৈ বনাব দিলে, ময়ো বনাই ল'লোঁ। তেনেহ'লে